হাঁহি উঠিল তোৰ সেই আস্ফালন দেখি দুৰ্যোধন সাৱধান তৰ্কৰ নাই প্ৰয়োজন অস্ত্ৰে অস্ত্ৰে কৰা আলিংগন ভাং খাই বলিয়া হলা কৈলাসপতি ভাং খাই অলিয়া হলা তোমাৰ নামে লয়া ময়ো খায়ে দিলো থর থর কপিছে ধরা হরি ওম হরি ওম হরি ওম হরি ওম ও গানেতি গুয়ানা ও মা ও হাত বুলাই দিয়ানা ও মা মোপোন হেৰালে কেনিবা বিচাৰি আনি দিয়ানা মই শুব পৰা নাই ও মা বিচাৰি আনি দিয়ানা ও গানেতি গুয়ানা ও মা কি হৈছে আজি মোৰ খুব গান গাবলৈ মন গৈছে খুব হাঁহিবলৈ মন গৈছে হাঁহিলে হাঁহিয়ে থাকিব মন যায় আৰু গান গালে গান গায়ে থাকিব মন যায় ফুলৰে মেলাতে পক্ষীয়ে গীত গায় মৌমাখিৰ ঢোৰ তোলে প্ৰিয় বন্ধু বান্ধৱীসকল দেখিছেনে মানুহৰ ইমান ভিৰ মই আধা কিলোমিটাৰমান আঁতৰতে মটৰচাইকেলখন থৈ আহিবলগীয়া হ'ল কিন্তু হেলমেটত থৈ নাহিলোঁ কাৰণ কোনে জানে কোনে লৈ যায় গতিকে মই জোৰ বস্তু ততে লগাই এতিয়া মই আহি গ'লোঁ আৰু মই এই স্থানৰ পৰাই আজি মোৰ ব্লগটো ষ্টাৰ্ট কৰিব লৈছোঁ প্ৰিয় দৰ্শক এয়া দেখিছেনে মানুহৰ ইমান ভিৰ আৰু কিয় ইমান ভিৰ হৈছে সেয়া মই আপোনালোকক দেখাম মোৰ ভিডিঅ'টো আপোনালোকে চাই যাওক মই এতিয়া আছোঁ তিনিচুকীয়া শিৱধামৰ শিৱৰাত্ৰিৰ মেলাত গতিকে মই সম্পূৰ্ণ আপোনালোকক দেখাই গৈ থাকিম আপোনালোকে মোৰ ভিডিঅ'টো কণ্টিনিউ চাই গৈ থাকক এয়া চাওক মানুহৰ ভিৰ এয়া মই দেখাই গৈ আছোঁ কাৰণ গধূলি মানুহৰ বেছি ভিৰ হয় সেইকাৰণে মই গধূলি আহিলোঁ এইটো হৈছে 137 নং ৰাষ্ট্ৰীয় ঘাইপথ কিন্তু এই পথটো এই শিৱৰাত্ৰি মেলাৰ কাৰণে এই দুদিন ধৰি এই শিৱৰাত্ৰি মেলাৰ কাৰণে এই পথটো বন্ধই কৰি দিয়ে আপোনালোকে চাই যাওক মানুহৰ ভিৰ এয়া দেখিছে সকলোফালে অগণন মানুহেই মানুহ এয়া আপোনালোকে চাওক এয়া আপোনালোকে দেখা পাইছে অগণন মানুহেই মানুহ ফাইনেলি মই শিৱধামৰ গেট পালোহি এতিয়া ভিৰ ফালি মই ভিতৰলৈ সোমাই যাম আপোনালোকে মোৰ ভিডিঅ'টো চাই গৈ থাকক এয়া মই মানুহৰ ভিৰ ফালি ফালি গৈ আছোঁ এয়া দেখিছে অহাই আহিছে যোৱাই গৈছে এতিয়া সন্ধিয়া 8 বাজিছে 8 বজাতো মানুহৰ ভিৰ আপোনালোকে দেখা পাইছে মানুহৰ ভিৰ দেখিছে এয়া মোৰ মন্দিৰটো ইয়াৰ ভিতৰত
মানুহৰ ভিৰ আৰু বেছি। এয়া দেখিছে পুখুৰীৰ মাজত শিৱ স্থাপন কৰি থোৱা আছে। এয়া কোনোবা শিল্পীয়ে শিৱক আঁকিবলৈ চেষ্টা কৰিছে। ধুনীয়া দৃশ্য, সকলোফালে কেৱল মানুহ আৰু মানুহ। এয়া দেখিছে, এয়া মোৰ ঘৰৰ পৰা বৰ বেছি দূৰত নহয়, মাত্ৰ 5 কিলোমিটাৰ দূৰত এয়া তিনিচুকীয়া আৰু মাকুম পথৰ অৱস্থিত শিৱধাম। এয়া দেখিলে শিৱকুণ্ড। এই শিৱকুণ্ডটোৰ চাৰিওফালে মানুহে ঘূৰি ঘূৰি পূজা অৰ্চনা কৰে। সকলো দিশতে কেইবাটাও মন্দিৰ স্থাপন কৰা আছে। এয়া ৰাম, লক্ষ্মণ আৰু সীতা, অৰ্থাৎ এয়া ৰাম মন্দিৰ। এয়া অগণন ভক্তই ইয়াত ধূপ ধূনা চাকি বন্তি জ্বলাই আৰু ইয়াৰ আশীৰ্বাদ লৈছে। এয়া ইয়াত হনুমান মন্দিৰো স্থাপন কৰি থোৱা আছে। ইয়াতো অগণন ভক্তই পূজাপাঠ কৰিছে। এয়া শিৱকুণ্ডলৈ নামি যোৱা খটখটি, কিন্তু গেটখন বন্ধ কৰি থোৱা আছে। গতিকে এই খটখটিতে সকলোৱে ধূপ ধূনা চাকি বন্তি জ্বলাই ইয়াৰ পৰাই সেৱা সৎকাৰ কৰিছে। মন্দিৰৰ পৰিৱেশ দেখালোঁ। এতিয়া যাম মেলালৈ। বলক মেলালৈ যাওঁ, মেলাখন চাওঁ। এয়া চাওক ভাঙৰ লাডু। এয়া মই খাম এতিয়া। চাওঁ আজি কি হয়। মোৰ গাত শিৱ লম্ভেনো নাই, তাকে চাওঁ। মজা। ইমান ভিৰ কেনেকৈ ঠেলিছোঁ। নেঠেলিবি বাপৰে। ঠেলি ঠেলি ভিৰ মাজে মাজে গৈ আছোঁ। বা মাত্ৰ থিয় হৈ দিলে হয়, নিজে নিজে ঠেলি ঠেলি লৈ গুচিয়ে যায়। ইমান ভিৰ বাপৰে। মেলা মানে এয়া খাদ্য আৰু বাণিজ্য মেলা, বাকী আনন্দ মেলাও আছে। মুঠতে ইয়াত থাকিব নোৱাৰি, উশাহ নোপোৱা যেন লাগিছে, ইমান ভিৰ। মুঠতে থিয় হৈ দিলে হয় আৰু ঠেলি 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 লৈ গুচি যায়। ফুলৰে মেলাতে পক্ষীয়ে গীত গাই, মৌমাখিৰ সুৰ তুলে বিনাই, তাকে দেখিব বুলি তাকে ভিনা তবলা বজাই, মইনাই উলাহতে চাৰে গামা গায়, গামা গা গা গা। আচলতে মই গীতটো কেলৈ গালোঁ মই এতিয়া দেখাম। এয়া ফুলৰ মেলা, সেইকাৰণে মই গীতটো গালোঁ। এয়া গোটেই ফুল আৰু ফুল, এয়া চাওক গোটেই ফুল, আৰু সেইবাবে মই গীতটো গালোঁ। অৱশ্যে মই যে ভাঙৰ লাড়ু খালোঁ, এই ভাঙৰ লাড়ু অলপ কাম কৰিছে। মানে হাঁহি উঠিবলৈ মই আৰম্ভ কৰিছে। মই গম পাইছোঁ কিবা এটা হৈছে, মুঠৰ ওপৰত কিবা এটা হ'ব আজি। কিছু জমি আছে, নাজানো। মই এতিয়া বতাহত উৰি ফুৰা যেন লাগিছে। এয়া মই এতিয়া আপোনালোকক মোৰ লগতে উৰাই লৈ যাম। চানা ভুজিয়া, পপকৰ্ণ, বীজৰ গুটি, চব্জি, মোবাইলৰ কভাৰ,
জিলেবী, মিঠাই, ফল মূল, পুতলা, ফুলদানি আৰু সজোৱা সামগ্ৰী। এয়া অসমীয়া সাজপাৰ আৰু এয়া বাঁহ আৰু কাঠৰ বাচন বৰ্তন, সা সঁজুলি। এয়া মণিহাৰী সামগ্ৰী, এয়া ৰং, এয়া বিভিন্ন পূজাৰ সামগ্ৰী আৰু কাঁহৰ ঘটি বাতি। এয়া 200 টকাত কুৰ্তি, এয়া বেগ, এয়া বিভিন্ন প্ৰকাৰৰ আচাৰ, এয়া বিভিন্ন ধৰণৰ খেলনা, এয়া অসমীয়া গহনা, ঘড়ী, বিভিন্ন ধৰণৰ ফটো, এয়া মেখেলা চাদৰ, ধুনীয়া ধুনীয়া মেখেলা চাদৰ। দাদা ক'ৰ পৰা আহিছে আপোনালোকে? ধেমাজিৰ পৰা। ধেমাজিৰ পৰা আহিছে। এয়া লেডিজ বেগ, ইয়াত 100 টকাত বিভিন্ন ধৰণৰ চেণ্ডেল, এয়া প্লাষ্টিকৰ পুতলা, এয়া কোৰদা কটাৰী কুঠাৰ, এয়া গিলাচ, কাপ, প্লেট। এইবোৰ কেইটকা? 250। এয়া মাটিৰ বাচন বৰ্তন। মুঠতে ইয়াত এয়া ফাষ্ট ফুড, এয়া ইলেক্ট্ৰিকৰ সামগ্ৰী। মুঠতে যি বস্তু বিচাৰে সকলো বস্তু পাব ইয়াত, কম দামতে পায়। এইটোৰ দাম কিমান ভাই? এইটো 280। কমতে হ'ব চাগে ইয়াতকৈ। দেখিলে ইয়াৰ 260 কৈছে আৰু ইয়াত কমতেও হ'ব। গতিকে আপোনালোকে আহিব পাৰে ইয়ালৈ, যি বস্তু বিচাৰে সকলো বস্তু ইয়াত কম দামতে পোৱা যায়। এতিয়া মই আনন্দ মেলাটো গৈ আছোঁ। আনন্দ মেলাটো একেই ভিৰ। এয়া দেখিছে মানুহৰ সমাগম। প্ৰিয় বন্ধু বান্ধৱীসকল, কালি মই ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ, আৰু কিয় নোৱাৰিলোঁ সেইটো গম পাইছে চাগে। ভাঙৰ নিচাতে কিবা কিবি অলপ গালোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব, আৰু ভাল লাগিছে নে বেয়া লাগিছে সেয়া কমেণ্টত জনাব। আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ আন এটি ভিডিঅ'লৈ আকৌ লগ হ'ম। ধন্যবাদ।